অ খুৰী খুৰী অ খুৰী আছেনে? তইহে? নবৌচোন এই খুৰী নাই নেকি? নাই নহয়, বজাৰলৈ ওলাই গৈছে। সি আছে নাই খোজ? আছে, ভিতৰতে আছে। তই যাচোন, সি কি কাৰণে মন মাৰি থাকে। যা, ভিতৰতে আছে, যা চাই আহিবি। তই বহুতে হ'ল নেকি? হ'লতো। তই অহা যিমানহে দেৰি কৰিছ, মোৰ যাবৰে সময় হ'ল। অলপতো আহিছোহে মই। তই কাষত থাকিলে ভাগৰি পৰা মনটো এনেই ভাল লাগে। দেৰি হোৱাৰ বাবে যদি ঘৰত গালি খাওঁ তোৰ খুব ভাল লাগে ন? তেনেকৈনো কিয় কওঁ? মই তোক কেতিয়া ক'ল তেনেকৈ? থাক তই ইয়াতে বহি, মই যাওঁ। যা যিদিনা বেলেগ এদিন চালাম নহয়, সিদিনা গম পাবি। তোৰ নিচিনা ঘেণ্টাও পাত্তা নিদিওঁ। কাক চাওঁ চাবিচোন বাৰু, বেলেগক মাৰক চিনি পোৱা নাই, গম পাই যাবি। ক হেল্ল', তোৰ আহিব হোৱাই নাই নে? মই তহঁতৰ পদূলিতে ৰৈ আছো। অলপতো ছোৱালী মানুহে মেকআপ কৰিবলৈ সময় লাগে বুলি নাজানো নেকি? আহ সোনকালে। ৰচোন মই গৈছোৱে। আহ হ'ব দে। ঐ, কিমান মেকআপ নকৰ হা? দেখাত ভাল হোৱা হলেতো কথাই নাছিল। তই আজিও এনেকে কৈছিলি। নাযাওঁ, যা তই গৈ থাক। হ'ব দে, চৰি গোসানী। হ'ব বৈ, উঠ। হ'ব বৈ। পামেই নাইচোন। তোৰ সদায় পাম নাথাকে। হ'ব দেচোন, খোজকাঢ়ি যা বল। বৈ। আৰু কিমান এনেকে থাকিবি কচোন? নিজৰ অৱস্থা চা কি হৈ গৈছে। তয়ে কচোন, মোক কি ভুল আছিল? মই কি কৰা নাছিলো তাইৰ কাৰণে? সময়ত চব ঠিক হৈ যাব দে। একো ঠিক নহয়। তই এনি টাইম ফোনটোকে লগাই থনো? নকবি আৰু এতিয়া ফোন লগালে অকল সন্ধিয়া হৈ থাকে। তেন্তে কাম এটা কৰ, কি এফালে আহ। কচোন। গম পালি? এনেকে কৰিলে তাই দুখ নাপাব ন? নেপায় তাই যে অলপতে কান্দি দিয়ে। আৰে সেইটোৱে কৰিব লাগিব, তেতিয়াতো গম পাবি তাইতো কিমান ভাল পায়। তেতিয়াহ'লে এটা কাম কৰিম, আজিৰ পৰা অভিমানে কৰিম। তেতিয়াই গম পাম ন তাই কিমান ভাল পায়। সেইটোৱে। বল নহয় দোকানৰ পৰা চিগাৰেট এটা খাওঁ। বল। কি কৰিছ? এই কিনো কৰিবি এক্সাম পাইছেহি নহয়, তাকে মোবাইলতে পঢ়ি আছে। আচ্ছা ঠিক আছে দে, তই পঢ়ি ল, মই পাছত ফোন কৰিম। ঠিক আছে, হ'ব দে।
তালৈকে ফোন এটা কৰিলোঁ। এইডাল যে ফোনটো নধৰে। এইটো বাদ দে, পঢ়িয়ে লওঁ। তুমি ফোন কৰিছিলা, মই একচুৱেলি ফোনটো চাৰ্জত দি থৈ গৈছিলোঁ। মই সোধা নাই নহয়। পিছে এইবোৰ বাদ দিয়া, কি কৰি আছা? কিনো কৰিবা, কিছুমান ইটো কামত লাগি আছিলোঁ। পিছে তুমি কি কৰিছা? এই পঢ়ি আছিলোঁ মোবাইলতে। তোমাক বহুত মিছ কৰি আছোঁ অ'। কাৰ লগত বিজি আছো? ইমান ফোন মাৰি আছো তাইলৈ। হ'ব দে এতিয়া। কাৰ লগত বিজি আছিলি ইমান? ইমান ইম্পৰ্টেণ্ট নে? ফোনটো ৰিচিভ কৰিব নোৱাৰো নে? নহয় অ', মায়ে জেঠাইৰ লগত কথা পাতি আছিল। ওচৰতে মাও আছিল যে সেইকাৰণে ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ। হ'ব দে পঢ়ি ল তেতিয়া তই। আৰু শুনচোন, কালি ওলাই আহিব পাৰিবি নি বাৰু? হ'ব দে, আবেলিলৈ যাম বাৰু। আৰু তোক কথা এটা ক'বলৈও আছে। ঠিক আছে দে, হ'ব পঢ় তই। হ'ব ঠিক আছে। কেলা ইমান নেটটো বেয়া নে? কি চাইছো? কিবা এটা চাব লৈছিলোঁ, নেটটোৱে পোৱা নাই। তোৰ ফোন দেচোন, মই ঘৰত মানে ফোন চাৰ্জত দি থৈ আহিছিলোঁ, পাহৰি থাকিলোঁ মানে। ল লেপটপ খুলি দে। এইজনী আমাৰ ঘৰ এই খগেন খুৰা ঘৰ জীয়েকজনী নহয় জানো? অঁ তাই ভাল লাগিছে কিন্তু। তাইক দেখিলে উঠি যায় বে, তাইৰ কথা নকবি। বা দিছে কৈছেতো। এইটো চা, এইটো দেখিছে নাই? হেই এইবোৰ কৈ নাথাক। তইতো ভাল প্ৰেমখন কৰিছিলি কিন্তু তাৰ লগত লিমাই কৰি। সেইবোৰ পাঁচটা কথা বাদ দে। ভাল তই বুলিহে পাইছিলি কিন্তু। সঁচাকে দেই, কি দিন আছিলে সেইবোৰ। হেৰি নহয়, অঁ এই আমাৰ এইটোক যে দেখা নাই সুৰুজ। অঁ সি জানো ক'ত গ'ল বাৰু? এইটো ওলাইছেহি। ল'ৰাকেইটা ভালনে? ভালেই। ক'ত থাকনো তই মানুহটো? আছিলো এইবিলাকে। ক'ত যাওঁ? এইজনীয়ে লগ কৰিব মাতি আছে, যাওঁ বহিচোন। ওকে মাতিছে, তই যা। বই না বই। মই গৈ কি কৰিম গৈ কচোন? তই মোৰ লগত যাব নোৱাৰ নেকি? মই নাযাওঁ, এফালে যাব লগা আছে। যা তই দুটা যা। তই যাবি নে? বহুত দিনৰ মূৰত লগ ধৰিছে, বৈ। বহুত দিনৰ মূৰত লগ ধৰিছে। তহঁতৰ এক্সপিৰিয়েঞ্চ থকা মানুহ নে, সেইকাৰণে তহঁতক লগ ধৰো। যেতিয়া বাট পাব ন তেতিয়া গম পাব, বৈ। লগ পাই পাত আছে কিন্তু। ইয়াক যাব দে, ইয়াক। ইজনী চাগে খঙত জ্বলিব গৈছে, তই যাচোন যা। আমি গ'লে বেয়া হ'ব, তই যাচোন যা। অকলে লগ কৰিবি, আমি গ'লে বেয়া হ'ব কথাটো। নোৱাৰা মানে যাব। যা না থাক এতিয়া তহঁতি, ওকে মাতিছে, যা। যা, ভালকে থাকিবি কিন্তু। আৰু অলপ দেৰি কৰিব লাগিছিল আকৌ। কিমান দেৰি পৰা যে ৰখি আছো। কিমান মানুহে কি সুধিছে মইহে জানো। নহয় অ', মায়ে ঘৰত কাম কেইটামান কৰিব দিছে, সেইকাৰণে আহোঁতে অলপ দেৰি হ'ল। হ'ব, কোনজনী ঘৈণীৰ লগত চাগে লিলিমাই কৰি আছে ঠিক নাই। চা ছোৱালী, তোক মই বহুত ভাল পাওঁ কাৰণে ইমান দিনে ইমানখিনি কথা শুনিও আছিলো আৰু সহ্য কৰি আছো। খং উঠে নলবি কিন্তু। কি কৰিবি হা, কি কৰিবি? মাৰিবি ক? ইমানখিনি সাহস নাই মোৰ যে মই ভাল পোৱা মানুহজনী খাত তুলিম। আচ্ছা, হয় নেকি? কিমান ভাল পাওঁ মোক? পাৰিবি আমাৰ ঘৰত ক'বলৈ? কালি আমাৰ ঘৰত বিয়াৰ কথা পাতি থকাও শুনিছিলোঁ। কোৱাটো ডাঙৰ কথা নহয়, আচলতে তোৰ ঘৰৰ মানুহে মোক এনেও আঁকোৱালি নলয়, কাৰণ মোৰ চৰকাৰী চাকৰি এটা নাই। অকল তই বুলিয়ে নহয়, প্ৰতিজনী ছোৱালীৰ মাক দেউতাকে 50-60 বছৰত যিমানখিনি সফলতা লাভ কৰিলে, সেই সফলতাখিনি 25-26 বছৰীয়া ল'ৰা ক্ষেত্ৰত জানো সম্ভৱ হ'ব পাৰে? আচলতে ভুল কাৰ সেইটো ময়ো নাজানো। পাৰিম জানো তোৰ অবিহনে জীয়াই থাকিবলৈ? তথাপিও চেষ্টা কৰিম। তই যা, তোক চাই দিয়া ল'ৰাটোলৈ বিয়া হ'ল।
হ'ব দে বেছি দুখ কৰি নাথাকিবি সময়ত চব ঠিক হৈ থাকিব মই ঘৰলৈ যাওঁ কাম দুটামান আছে ঠিক আছে ছাৰ